আপুনি কৈছিল না কোকৰাঝাৰত আমাৰ মাইনৰিটি মানুহৰ হৈ হজ যাত্ৰী ভৱন বনাব এটা অফিসত বহে সেই অফিসটো কোনে বনাইছে হাগ্ৰামা মহিলাৰী বনাইছে 4 বছৰত এই ইপিপিএল দলে মাইনৰিটিৰ হৈ কি মাত মাতিছে এইটো কওকচোন मोनसे भिडिअ ना खौरां बिजोङाव एसामिसनि खौरां बिजोङाव एसे गोसारनायखौ जों नुनो मोनदों गोसारनाय माने इलेक्शन सफैबायना बिबा बिखौ हाद्रि सारफुंनाय ना बेफोरो जों नुलायबाय थासिगोन खारन मैयाबो नुलायबाय सोरबा बिपिए बा जिर'सै सोरबाया बुंबाय इउपिपिएलआ खामानि गैला सोरबाया बुंदों जों देरहाथारसिगोन ना बिराद इन्टारेस्टिं जासिगोन आरोखि नैबे बाइ इलेक्शननि माखासे मजादार ना धामाका राव बुंलायनायफोरखौ जों खोनासंनो मोनगोन एसे खोनासंनानै लानि बा नायग्रोनानै लानि सार प्रमोदखौ डायनामिक लिडारखौ मा फोरमायदों मा बाथ्रा बुंलायदों ना नैबे सासे बिपिएफनि ना मानिथाय जायखिजाया गोख्रों मावथि बेखौ एसे नायनानै लाग्रोनि ক'ব লগা মোৰ একোই নাই আমাৰ এই শালবাৰী সাব ডিভিজনত এনেকুৱা কিছুমান লিডাৰ ওলাইছে ইপিপিএল দলৰ যাৰ নেকি ভৰি তলত মাটি নাই যেনে আপোনাৰ কোনটো কথা কওকচোন পাব্লিক ইমান বুৰ্বক নহয় যি ভুল কৰিছিল এবাৰতে কৰিছিল যোনটো ৰাস্তা দি চলে সেইটো ৰাস্তাটো আমাৰ ইপিপিএল দল কৰি আছে তেওঁলোকৰ ৰাজসাৰ নাই তেওঁলোকে সেইকাৰণে ইপিপিএল কৰিছে আম লৈ আহিছে বিটিচিত প্ৰথমতে 2020ত বিক্ৰী কৰিব পাৰিছিল কিন্তু 2025ত বিক্ৰী কৰিব নোৱাৰে কি মই কোৱাৰ আগতে মোৰ হাঁহি উঠে তাৰ কাৰণ বিটিসি শিৱক লৈ কৈ আছো বৰ্তমান প্ৰেজেন্ট পাৰফেক্ট বৰ্তমান শিৱৰ কথাটো কৈ আছো মই প্ৰমোদ বৰুৱা ডাঙৰীয়াক আপোনাক মই আঙুলি দেখুৱাই এটা কথা কৈ আছো তাৰ কাৰণ আপুনি ইলেকশ্যনৰ আগত মাইনৰিটি মানুহক এনেকুৱা এটা মিছা প্ৰতিশ্ৰুতি দি আপুনি কৈছিল যে মাইনৰিটিৰ ভোট লাগে ঠিক আছে আপোনাৰ কথা অনুযায়ী ভাবিছিল যে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ মাইনৰিটি মানুহৰ বিটিসি হৈ ডেভেলপ উন্নতি কৰিব কোনটো কথা কৈছিল প্ৰমোদ বড়ো ডাঙৰীয়া মনত আছে না আপোনাৰ কোনটো কথা কওকচোন কথাটো মই আঙুলাই দি কৈ আছো কথাটো হল ইটো আপুনি কৈছিল না কোকৰাঝাৰত আমাৰ মাইনৰিটি মানুহৰ হৈ হজ যাত্ৰী ভৱন বনাব কৈছিল না নাই ডাঙৰীয়া আপুনি কথাটো তাৰ পিছত কি কৈছিল যে এপিজে আব্দুল কালামৰ নামত ৰিচাৰ্চ চেণ্টাৰ বনাব বুলি আপুনি কৈছিল ডাঙৰীয়া আজি ক'ত গ'ল এইগিলা যি লিলি হোটেল লৈ ৰাজনীতি কৰিছিল আপুনি বিটিচিত বসবাস কৰা ৰাইজ পাব্লিক ইমান বুৰ্বক নহয় যি ভুল কৰিছিল এবাৰতে কৰিছিল আৰু কেতিয়াও নকৰে বিপিএফ গভৰ্ণমেণ্ট থাকাতে বিটিচিত বসবাস কৰা কোনটো জাতি কোন বস্তু বনাই যোনে নেকি ইপিপিএলত হৈ ইমান বুকু ফুলাই যে মাত মাতি আছে সেইবোৰ গাড়ীটো কাৰ যোনটো ৰাস্তা দি চলে সেইটো ৰাস্তাটো আমাৰ হাগ্ৰামাৰ মহিলাৰী সাৰুৰ আপোনালোকে যে এটা অফিসত বহে সেই অফিসটো কোনে বনাইছে হাগ্ৰামা মহিলাৰী বনাইছে এখন যে আপোনালোকে বিটিচিত জনতা ভৱন বুলি ভাবে সেই জনতা ভৱনখন কোনে বনাইছে হাগ্ৰামা মহিলাৰী বনাইছে আজি বিটিচি জনতা ভৱনৰ ওচৰত যে এমচিএলৰ যে কোঠা বা এমচিএলৰ যে ঘৰ আছে কাৰ নেতৃত্বত বনাইছিল হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বনাইছিল প্ৰমোদ বড়ো ডাঙৰীয়াৰ যদি ইমানে দম সাহস আছে সেই ঘৰখিনি আজি লাগি কিয় বনাব পৰা নাই কওকচোন এই 4 বছৰত এই ইপিপিএল দলে মাইনৰিটিৰ হৈ কি মাত মাতিছে এইটো কওকচোন সেই ইপিপিএল মানুহখিনিক মই কৈ আছো বা লিডাৰবিলাক কৈ আছো যোনে নেকি ইপিপিএল দল কৰি আছে তেওঁলোকৰ ৰাজসাৰ নাই তেওঁলোকে সেইকাৰণে ইপিপিএল কৰিছে যদি ৰাজসাৰ যদি নাকত কাণত যদি শৰম থাকিলে হয় ইপিপিএল দল নকৰিলে হয় প্ৰমোদ বড়ো এনেকুৱা এটা ব্যক্তি তেখেতৰ নিজৰ দেহাটোৱে গম পায় বিটিচিত বসবাস কৰা ৰাইজে কি খাইছে বা কি খোৱা নাই সেইটো তেতিয়া কেতিয়াও তেখেতে চিন্তা চৰ্চা কৰা নাই আপুনি বিটিচিৰ চিফ হৈ আছে কিন্তু ঠিক সুইজাৰলেণ্ড বনাব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল সেই সুইজাৰলেণ্ড আপুনি নিজে যাই সুইজাৰলেণ্ডত বসবাস কৰি আছে আপোনাৰ ফেমিলি লৈ কিন্তু বিটিচি ৰাইজক আপুনি কিন্তু সুইজাৰলেণ্ড সপোনটো আজি লাগি দেখুৱাব পৰা নাই টেঙা আম লৈ আহিছে বিটিচিত প্ৰথমতে 2020ত বিক্ৰী কৰিব পাৰিছিল কিন্তু 2025ত বিক্ৰী কৰিব নোৱাৰে
আৰু কি ক'ম একচুৱেলি ক'ব লগা মোৰ একোৱেই নাই আমাৰ এই শালবাৰী চাব ডিভিশ্যনত এনেকুৱা কিছুমান লিডাৰ ওলাইছে ইউ পি পি এল দলৰ যাৰ নেকি ভৰিৰ তলত মাটি নাই ভৰিৰ তলত মাটি নাই মই এবাৰ নহয় দুইবাৰ কৈছোঁ তেওঁলোকে শ্বাহজাহানৰ পিছত লাগি লাভ নাই শ্বাহজাহান কোন বা আপোনালোকে কোন এইটো ৰাইজে নিৰ্ধাৰিত কৰে আৰু ৰাইজে প্ৰমাণ কৰে